হেল্ল' গাইজ ৱেলকাম বেক টু মাই টিপছ এণ্ড ৰিচেণ্ট ব্লগছ। আজি মই আপোনালোকৰ আগত আকৌ আহি গ'লো এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টো বনালোঁ কাৰণ আজি আমাৰ স্কুললৈ নতুন ফাদাৰ আহিছিলে, কাৰণ আজি আমাৰ স্কুলত টাইকাণ্ডো কম্পিটিশ্যন আছিলে, অল আছামৰ ভিতৰত পাতিছিলে। সেইকাৰণে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। আৰু আজি আমাৰ এডমিশ্যনো আছিলে, সেইকাৰণে এডমিশ্যন কৰিবলৈ আহিছোঁ আৰু লগতে টাইকাণ্ডোও চাই যাম। এতিয়া আমাৰ স্কুলৰ বেণ্ড পাৰ্টিয়ে ফাদাৰক আদৰি আনিছে। Good morning to everyone present today. As the curtains of Desolate Inter-School Taekwondo Championship 2022, the fourth edition of the championship opens up, it's my pleasure to be introducing and anchoring this program. Respected guest of honor, Father Thompson, Provincial Councillor of the MSFS, highly esteemed guest on the dais, Reverend Fathers, parents, teachers, members. এতিয়া স্কুল পেয়াৰ কৰিব লৈছে। Please sit down. Thank you
you, school music band, for blessing our eardrums with such incredible honey sweet voices. আপোনালোকক মই এডমিশ্যন কৰাখিনি নেদেখালোঁ এতিয়া আমি বাহিৰে বাহিৰে বস্তু মেলা চাবলৈ আহিলোঁ মানে আমাৰ ঘৰৰ ওচৰতে পাতিছে যদিও আমি মানে আহিব পৰা নাই সেইকাৰণে এতিয়া এডমিশ্যন কৰি বাহিৰে বাহিৰে আহিলোঁ লগতে মোৰ ফ্ৰেণ্ডছো আছিলে সেইকাৰণে দেখিছে ন গেটখনে কি ধুনীয়াকৈ বনাইছে এতিয়া বলক ভিতৰলৈ গৈ চাওঁ আমি বৰষুণ দিয়াৰ কাৰণে আহিব পৰা নাছিলোঁ আৰু দেখিছে বৰষুণ দিয়াৰ কাৰণে চবফালে বোকা হৈ গৈছে দেখিছেনে কি ধুনীয়াকৈ দোকানবিলাক বনাই থৈছে অকল কাপোৰে পোৱা যায় মানে নামটোৱে যিহেতু বস্ত্ৰ মেলা সেইকাৰণে অকল কাপোৰে পোৱা যায় তাত আৰু বহুত দূৰৰ পৰা মানুহে বিকিবলৈ আহিছে কাপোৰ মানে ক'ৰ পৰা আহিছে নাম লিখি দিছে আৰু কোনে বিকিছে তাৰো নাম লিখি দিছে ওপৰত সেয়া দেখিছেনে আমি চবেই এই দোকানখনলৈ সোমাই যাওঁ এই দোকানখননো কি কি আছে চাওঁগৈ আহকচোন কিমান ধুনীয়া ধুনীয়া কাপোৰ আনিছে দেখিছেনে চাওক কি ধুনীয়া ধুনীয়া কাপোৰ আনিছে আৰু এই বমাৰজনী মানে মাছ খোৱাৰ পৰা আহিছে কিমান দূৰৰ পৰা আহিছে আৰু ইয়াতে থাকি লৈছে এতিয়া কি ধুনীয়া ধুনীয়া কাপোৰ এয়া আণ্টিহঁতে টঙালি ল'লে যিহেতু বিহু পাইছেহি আৰু লগতে গামোচাও ল'লে আমি একো নল'লোঁ কাৰণ এডমিশ্যন কৰি আহিছোঁহে হাতত এতিয়া পইচা নাই আমি মানে ভবা নাছিলোঁ আমি বস্ত্ৰ মেলালৈ আহিম বুলি এই দেখিছেনে ওপৰত কি ধুনীয়াকৈ লিখি দিছে ক'ৰ পৰা আহিছে কি নাম আৰু মানে কিছুমান খোলাই নাছিলে আমি অকণ সোনকালে আহিলোঁ মানে ৰাতি আহিবলৈ আমি সময় নাপাওঁ ৰাতি আৰু বেছি ভাল লাগে ইয়াত মানে লাইট জ্বলাই থৈ দিয়ে আৰু ইয়াত পানী লগা এটা হেৰিও আছে সেইটো মই আপোনাক পাৰিলে দেখুৱাম ইয়াত বন্ধই হৈ আছে বহুত দোকান কিছুমান খুলিছেহি ইয়াত চাহ খাবলৈ এখন হোটেলো খুলিছে হোটেলখনৰ নামটো গৰম চাহ আৰু ইয়াত কি ধুনীয়াকৈ এটা ঘৰ বনাই দিছে মানে ঘৰ নহয় আৰু এনেই ডিজাইন তাৰ ভিতৰলৈ সোমাই যাওঁ আহকচোন ইয়াৰ ভিতৰতনো কি কি আছে চাওঁগৈ আহকচোন দেখিছেনে ইয়াত চব মানে জনগোষ্ঠীৰে ইয়াত কাপোৰ থৈ দিয়া আছে কি ধুনীয়া লাগিছে চবফালে থৈ দিছে আৰু কাপোৰ মানে কেনেকৈ কি কৰে চব লিখা আছে ইয়াত পিকচাৰ দি দিছে ইয়াত ইমান ধুনীয়াকৈ কাপোৰবিলাক থৈ দিছে বহুত ধুনীয়া লাগিছে এইটো ষ্টেজ হয় ইয়াত মানে ফাংচন হ'ব 10 তাৰিখে 11 তাৰিখে আৰু 12 তাৰিখে যদি বতৰটো ভাল হয় আমি যদি আহোঁ আপোনালোককো দেখুৱাম ইয়াত কি ধুনীয়াকৈ ফটো মৰা জেগাও বনাই দিছে আমি ইয়াত কেইটামান ফটো মাৰিলোঁ আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ ইয়াত আৰু এটা আছে এইটো জাপিয়ে দি বনাইছে ইয়াতো আমি কেইটামান ফটো মাৰিলোঁ আপোনালোকক দেখুৱাই দিছোঁ
আমি এই দোকানখনলৈ সোমাই যাওঁ ইয়াতনো কি আছে চাওঁগৈ আহকচোন ইয়াতো কি ধুনীয়া ধুনীয়া কাপোৰ আছে যোনে যোনে মানে বস্ত্ৰ মেলা চাবলৈ আহিছে তেওঁলোকে গম পাইছে চাগে ইয়াত কি ধুনীয়া ধুনীয়া কাপোৰ আছে আৰু তেওঁলোকে কাপোৰ নিছেও চাগে আৰু যোনে যোনে অহা নাই তেওঁলোকে আহি চাব ইয়াত যিহেতু এতিয়া বিহু মেলাও পাতিব এইকেইটা কি ধুনীয়া ধুনীয়া গামোচা ফৰক আৰু চোলা ইমান ধুনীয়া এই বেগকেইটা মজা লাগিছে গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ মাজত আহি আছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ বাই বাই